নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' সৈতে। মই বিজিত বসুমতাৰী, আপোনালোকে চাই আছে আৰবি ব্লগছ এণ্ড জোনাক অফিচিয়েল। এখন দেখিছে মোৰ বাগানখন ফুলৰ, আৰু ইয়াত মানে কেইজোপামান ফুল আহিছে। এইজোপাটো আপোনালোকে আগতে দেখিছেই, আৰু ইয়াত আছে আগতে বহুত, আৰু সেইজোপাত সেইদিনা ফুল আৰু ফুলিছে। আৰু এইজোপা নহয় কিন্তু দেই, এইজোপা কলিটো আহিছে হ'ব। আৰু এইজোপা আৰু এইজোপাত আজি মানে মই মাটি আৰু গোবৰ দিম, লগতে যদি গোবৰ হয় ইহঁতকো অলপ অলপ দি যাম। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া মোৰ সকলোবোৰ কাম হৈ গৈছে, অলপ মিক্স কৰিবলৈ আছে। আৰু এইটো টাবত দিব লাগিব এতিয়া ভালকৈ, কাৰণ যিহেতু ফুলপাহ ধৰি ৰাখিবলৈ বেছি নহয়, আধা দিব লাগিব তাত, আৰু আধা ওপৰত দিব লাগিব, কাৰণ ফুলজোপাত মাটিটো থাকেই যিহেতু। সেই টাপকেইটা লৈ আহা। মাটি যে দিয়া যে নাই যেন, মাটি নিদিয়া টাপ আছে নাই? অঁ লৈ আহ, তই খালি মাংস ভাতে খাব জানো? কি হ'ল ক আজি কি মাংস ভাত? কি বৰ্তা কবি আকৌ, মই হেলাক কৰিছোঁ। Hello guys. কি গাইছ? Hello guys. देखिए हमारा गोबर
আমাৰ বাবুক আমি গোবৰখিনি দি দিম গোবৰ লাগিবনে লাগিব আকৌ হেল্ল' দে দে itu guru ada dulu iya ada dulu itu koru guru ada gubor itu dangor ada gubor matiana হৈ গ'ল দিয়া চাৰিটা নালাগে ৰ কি টকা তো এয়া মই মাটি গোবৰ দি পুৰা ফুলগছকেইটা সোমোৱাই দিলোঁ ইয়াত অলপ আগতে দিয়া আছে আজি এইটোত দিলোঁ আৰু এইটো দিলোঁ সেই দুটা আৰু এইটো দি থৈছোঁ অলপ অলপ এতিয়া পানী দিম আৰু মোৰ লগত আমাৰ ই আছে তাক বোলে 50 টকা লাগে সি এয়া দাঙি দিয়াৰ কাৰণে তাক বোলে 50 টকা লাগে কিন্তু সদায় সন্ধিয়া সন্ধিয়া আহি চিপছ খাই যায়হি তাক তাতে আকৌ 50 টকা লাগে আজিৰ পৰা নাখায় বোলে তাক তথাপি 50 টকা লাগিব তো এতিয়া অলপ অলপ পানী দিব লাগিব তো এয়া মোক দেখিছে তো বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা লাগে জনাব যদি ভাল লাগিল ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজিলৈ ইমানেই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই বাই টাটা জয় অসম।